Hi, welcome back to my channel. এতিয়া মই যাবলৈ ওলাইছোঁ বৰমাহঁতৰ ঘৰলৈ। ব'লক। গাঁৱলীয়া সমাজৰ আলহীক সোধা প্ৰথমটো বস্তু হৈছে তামোল পাণ। সেয়াই ফাৰ্ষ্টতে কাটিবলৈ বৌবাই দিছে মাক। কাটি আছে আৰু বৌৱে পাণ আনিবলৈ গ'ল। খুঁজে খুঁজে থাকিব মৰম আপোনালোকক বৌহঁতৰ ঘৰত থকা লেচুজোপা দেখুৱাও দিয়া। এইজোপা কেনেকৈ লাগিছে এইবোৰ লেচুৱে লেচু গোটেই থুকে থুকে লেচু। ৱাও কিমানবোৰ লাগিছে দেখিছেনে? বৌবই আমাৰ কাৰণে এয়া চাহ বনাইছে। চাহ উতলিলে আৰু এয়া চাহৰ লগত আমাক বিস্কুট দিছে। এতিয়া বৌবহঁতৰ ঘৰৰ পৰা আকৌ পুনৰ ঘৰলৈ যাওঁ। যিহেতু এতিয়া আবেলি সময়, সেয়েহে গৰুবিলাকেও নিজৰ ঘৰলৈ গৈছে। আহি পালোহি। বৌহঁতৰ ঘৰলৈ গ'লো, গৈ এতিয়া আহিলো, ঘৰ পালোহি। আৰু আজি চবটো মই আছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। সকলোকে থেংক ইউ।